internship guide. আমাৰ ভাল ফাৰ্মিঙৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো তেখেতে এটা আমাৰ এটা ৰিকগনাইজড এজ এন ইন'ভেটিভ এপ্ৰ'চ সেইটো তেখেতে কৈছে। গতিকে আমি তেখেতৰ যিটো ভাবিল যে এই যিটো আমাৰ প্ৰচেষ্টা এই প্ৰচেষ্টাটোক আমি অসমৰ সকলো ঠাইলৈ লৈ যাব লাগে আৰু সকলো খেতিয়কৰ লগতে কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক এইবিলাকক সচেতনতাসমূহ সৃষ্টি কৰিব লাগে। এই সচেতনতা আৰু ইয়াৰ যিটো আৰ্ট কালচাৰ থ্ৰু কোঅপাৰেটিভ আমি জানো যে সমবায় এনেকুৱা এটা মাধ্যম এই মাধ্যমৰ জৰিয়তে তাত সংশ্লিষ্ট সকলোৰে এটা মালিকৰ মানে কি কয় এটা অনাৰশ্বিপ এটা থাকে আৰু সেই অনাৰশ্বিপৰ লগতে তেওঁলোকৰ কণ্ট্ৰলটো তেওঁলোকৰ হাতত থাকে। সেইকাৰণে আমি কোঅপাৰেটিভ মডেলটো আমি বিচাৰিছোঁ। ধৰক আজি ইয়াত কলেজখনতো যদি ল'ৰা ছোৱালীবিলাক পঢ়ি থাকে ইয়াত আৰু চৰকাৰী ব্যৱস্থা ইয়াত কোনো হস্তক্ষেপ নকৰিব। ইয়াত থকা ছ'চাইটিখনে তাৰ প্ৰডাকশ্যন কৰিব, মাৰ্কেটিং কৰিব, ট্ৰেইনিং কৰিব, গোটেইখিনি তেওঁলোকে কৰিব। তাৰ যিটো ইনকাম জেনেৰেট হ'ব সেই ইনকামটো তেওঁলোকে কৰিব। যিটো আমাৰ অধ্যক্ষ মহোদয়ে ক'লে যে আৰ্নিং বাই লাৰ্নিং, while learning they will be able to earn also. এইটো আমাৰ লক্ষ্য আৰু ইতিমধ্যে আপোনালোকে জানে যে এই বিষয়টো অসমত প্ৰথমবাৰ হৈছে আৰু নগাঁও জিলাতে হৈছে আৰু তাতে খুব গুৰুত্বপূৰ্ণ ডিঙতে হৈছে। আৰু মোৰ আজি ভাল লাগিছে যে এই ডিং কলেজতে ডিং অঞ্চলতে য'ত আমাৰ ৰুলেন হাজৰিকাৰো য'ত হিমা দাসৰ নিচিনা ইণ্টাৰনেশ্যনেল এগৰাকী এথলিটৰ আমাৰ ইয়াতে আছে। গতিকে খুব এনেকুৱা এটা ঠাইত মই ভাবোঁ খুব আনন্দৰ দিন, খুব এটা এই মেছেজটো যাব লাগে। আৰু মই এই ক্ষেত্ৰত আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আত্মনিৰ্ভৰ অসম ইন লাইন উইথ দি আত্মনিৰ্ভৰ ভাৰত। গতিকে আত্মনিৰ্ভৰ হ'বলৈ হ'লে আমি ল'ৰা ছোৱালীক শিকাবই লাগিব এই কলেজীয়া জীৱনৰ পৰা কেনেকৈ তেখেতসকলে নিজৰ ভৰিত হ'ব। মানে যিটো অধ্যক্ষ মহোদয়ে ক'লে যে তেওঁলোকে কৈছে যে অৰ্গেনিক ৰঙৰ কথা কৈছে, খুব ভাল পদক্ষেপ, খুব প্ৰশংসনীয় পদক্ষেপ। আজিকালি যদি এই ধৰণৰ আমি যদি শিক্ষা নিদিওঁ, আমি ব্যৱহাৰিক শিক্ষা যদি আমি ল'ৰা ছোৱালীক আমি কলেজৰ পৰাই দি যাব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও জীৱনত কৰ্মৰ বিমুখতাৰ সন্মুখীন হ'ব লাগিব বুলি আমি বিশ্বাস নকৰোঁ আৰু তেওঁলোকে নিজেই স্বাৱলম্বী হ'ব পাৰিব।